অধুতীৰ্ণ পৰীক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল পৰিৱেশ, হোজাইত শিক্ষাৰ্থীৰ ঘাইপথ অৱৰোধ। হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰৰ ৰাজপথত জিলাখনৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যাংকনৰ ভিত্তিত ঘোষণা কৰা ফলাফলত অনুত্তীৰ্ণ হোজাই জিলাৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকক পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ দাবীত যোৱাকালি এই পথ অৱৰোধ কৰে। প্ৰথম অৱস্থাত পুৱা 10 মান বজাৰ পৰা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ প্ৰতিবাদত নামিছিল ছাত্ৰ-ছাত্ৰীসকল। তাৰ পাছত দিনৰ 12:30 মান বজাৰ পৰা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ফলত লংকা নগাঁও পথৰ দুয়োকাষে বহু যান-বাহন আবদ্ধ হৈ পৰে। আৰক্ষী প্ৰশাসনৰ লোকো উপস্থিত থকা প্ৰতিবাদস্থলীত উপস্থিত হৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা অতিৰিক্ত উপায়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্ম কেইবাবাৰো প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ লগত আলোচনা কৰি পথ অৱৰোধ কাৰ্যসূচী উঠাই ল'বলৈ অনুৰোধ কৰে, যদিও ছাত্ৰ-ছাত্ৰীসকল সৈমান হোৱা নাছিল। পাছত বিয়লি প্ৰায় 5 মান বজাত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে সেৱা লৈ ছাত্ৰ-ছাত্ৰীসকলে জনোৱা দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতিৰে লিখিত পত্ৰ ছাত্ৰ-ছাত্ৰীসকলক দিয়ে। আনহাতে ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলক আৰক্ষীয়ে ছত্ৰভংগ দিয়াটো পথটো মুকলি কৰি দিয়ে। লক্ষণীয়ভাৱে বাছ ভাড়া কৰি অহা প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলৰ লগত একাংশ অভিভাৱকো অহা পৰিলক্ষিত হয়। আনহাতে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলৰ কোনো নেতৃত্ব নথকাত বিশৃংখলতাৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে যোৱা 10 ছেপ্টেম্বৰতো হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক উত্তীৰ্ণ কৰাই দিয়াৰ দাবীত এনেদৰে পথ অৱৰোধ কৰি প্ৰশাসনক 24 ঘণ্টা বান্ধি দিছিল জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা একাংশ ছাত্ৰ-ছাত্ৰীয়ে। ছাত্ৰ-ছাত্ৰীসকলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠিচালনাও কৰিবলগীয়া হৈছিল।